Hello friends, welcome back to my YouTube channel Fooding Adda. আৰু আজি মই বনাব গৈ আছো এয়া দেখিছে নহয় কণী আলুৰ দম। এয়া মই কণী আৰু আলুখিনি বইল কৰি লৈছো। এতিয়া মই কণীখিনি ভাজি লম আৰু এফালে পিয়াজ কাটা আছে, নৰসিংহ পাত কেইটামান লৈছো আৰু এয়া আদা নহৰু পেষ্ট। আৰু এয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছো কণীকেইটা ভাজি লোৱাৰ কাৰণে। কণী আৰু আলুখিনি ইয়াতে ভাজি ল'ম অকণমান। আৰু এইফালে মই কেৰাহীত অকণমান হালধি দিম, এয়া হালধি আৰু নিমখ দিব লাগিব অকণমান। এয়া নিমখ দি দিছোঁ মই। আৰু এতিয়া মই কণীকেইটা ভাজি ল'ম ইয়াতে। গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ। কণীকেইটা ভাজা হোৱাৰ লগে লগে মই ইয়াতে আলু দি দিম। আলুখিনি অকণমান ভাজি ল'ম। ইয়াতে মই আলুখিনি দি দিছোঁ। মই 4টা মিডিয়াম চাইজৰ আলু মাজৰ পৰা কাটি লৈছোঁ, কাটি কিনে বইল কৰি লৈছিলোঁ। মই আলুখিনি ভালকৈ ভাজি ল'ম ইয়াতে। আলুখিনি ভজা হৈ গৈছে অলমষ্ট। আৰু এতিয়া মই আলুখিনি নমাই থৈ দিম। তেলখিনি গৰম হৈ গৈছে, ইয়াতে দিম মই 2টা ইলাইচি আৰু অকণমান গোটা জিৰা। তাৰপিছতে মই ইয়াত দিম নৰসিংহ পাত কেইটামান। তাৰপিছত দিম পিঁয়াজ আৰু জলকীয়া দুটা। এইখিনি মই এতিয়া ভালকৈ ছটে কৰি ল'ম। আৰু 3-4 মিনিট এইখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি আমাৰ ভালকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াত দিম আদা নহৰু আৰু কেঁচা জলকীয়া পেষ্ট 2 চামুচ। এইটো মই দি দিছোঁ ইয়াতে। আৰু এইখিনি ভালকৈ কেঁচা গোন্ধটো আদা নহৰুৰ পৰা গুচি যোৱালৈকে ভাজিব লাগিব। আদা নহৰু আৰু পিঁয়াজখিনি ভালকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে আলুখিনি দি দিম। মই এতিয়া আলুখিনি মিক্স কৰি দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ম। যিহেতু আমাৰ আলুখিনি বইল কৰা আছে, গতিকে মছলাখিনি ভালকৈ ভজা হোৱাৰ পিছত বেছি সময় নালাগিব। এতিয়া মই ইয়াতে শুকান গুড়ি মছলাখিনি দি দিম। অকণমান কাশ্মীৰী চিলি পাউডাৰ, ধনিয়া পাউডাৰ, অকণমান জিৰা পাউডাৰ, হালধি পাউডাৰ আৰু লগতে নিমখটো দিয়াৰ পিছত মই অকণমান ইয়াতে চেনি দি দিম। যিহেতু মই খানা বনালে চেনিটো এড কৰোঁৱেই, কাৰণ চেনি দিলে কালাৰটো ভাল হয় আৰু খাবলৈও বহুত টেষ্টি হয়। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে মছলাখিনি যাতে পানীত তলত লাগি নাযায় তাৰ কাৰণে অকণমান পানী ইউজ কৰিব পাৰিব ইয়াতে। নহ'লে মছলাখিনি পুৰি গ'লে টেষ্টটো তিতা হৈ যাব। মই মছলাখিনি তলত লাগি নোযোৱাৰ কাৰণে অকণমান পানী দি দিছোঁ আৰু পানী দি এইখিনি ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত এইখিনি ঢাকি দিব 5 মিনিটমানৰ কাৰণে। ঢাকনিখন মই গুচাই দিছোঁ আৰু এই আমাৰ মছলাখিনি কমপ্লিটলি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে 100 ml গৰম পানী এড কৰিম গ্ৰেভিখিনিৰ কাৰণে। মই গৰম পানীখিনি এড কৰি দিছোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'ম।
আৰু এইখিনি 10 মিনিটৰ কাৰণে ঢাকি দিম। এতিয়া মই ইয়াতে কণীকেইটা এড কৰিম আৰু কণীকেইটা মই ফালি লৈছোঁ এনেকৈ। আৰু এইখিনি ভালকৈ মিক্স কৰি দিম। আৰু মই ইয়াতে এড কৰিম অকণমান গৰম মছলা। গৰম মছলাখিনি এড কৰি মই ইয়াতে এইখিনি ভালকৈ মিক্স কৰি 5 মিনিটৰ কাৰণে আকৌ ঢাকি দিম। এয়া 5 মিনিট পিছত কণী আলুৰ দম ৰেডি হৈ গৈছে। আৰু এতিয়া ওপৰত মই দি দিম মান ধনিয়া। আৰু এতিয়া মই এইখিনি ভাতৰ লগত প্লেটিং কৰিম। এয়া ভাতৰ প্লেট ৰেডি কৰিছোঁ মই। আপুনি এনেকুৱা কণী আলুৰ দম ৰুটিৰ লগতো খাব পাৰে আৰু ভাতৰ লগতো খাব পাৰে।